নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি আহিছোঁ এটা ৰেচিপিৰ সৈতে। আপোনালোকে দেখি গমেই পাইছে। বলক তেনেহ'লে ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। আমি এটা নাৰিকল এনেদৰে ৰুকি লৈছোঁ আৰু ৰুকি লোৱা নাৰিকলখিনি কেৰাহীখন গৰম হ'বলৈ দি তাত দি দিম আৰু নাৰিকলখিনি লৰাই অলপ সময় ভাজি দিম। তাৰপিছত নাৰিকলখিনি আধা ভজা হোৱাৰ পিছতে আমি এইখিনিতে মিল্ক মেড বা আপোনালোকে গুড় চেনি যিকোনো ব্যৱহাৰ কৰিব পাৰে। মোৰ তাত মিল্ক মেড আছিল, সেইকাৰণে মই মিল্ক মেড দি দিছোঁ। 3 চামুচ মিল্ক মেড দি দিছোঁ আৰু মিল্ক মেডখিনি দিয়াৰ পিছত আমি লৰাই আৰু অলপ সময় ভাজিম। আপোনালোকে যিকোনো ব্যৱহাৰ কৰিব পাৰে, তেনেকুৱা কোনো কথা নাই। তাৰপিছত আমি বেছি সময় ভাজিব নালাগে। অলপ ভজা হোৱাৰ পিছতে আমি নাৰিকলটো অফ কৰি আমি ছাইডত থৈ দিম ঠাণ্ডা হ'বলৈ। আৰু এইখিনিতে আমি পিঠাৰ বেটাৰটো তৈয়াৰ কৰি ল'ম। আৰু 2 কাপ চাহ খোৱা কাপেৰে আমি পিঠাগুড়ি লৈছোঁ আৰু সেই কাপেৰে আৰু 1 কাপ ময়দা লৈছোঁ আৰু অকণমান নিমখ লৈছোঁ। মিঠা বস্তুত অকণমান নিমখ দিলে সোৱাদটো ভাল আহে। আৰু 2 চামুচ চেনি দি দিছোঁ আৰু এইখিনি অকণমান মিক্স কৰি দিম। দি তাৰপিছত গাখীৰ পানী যিকোনো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মই গাখীৰ পানী দুটাই ইউজ কৰিছোঁ। আপোনালোকে খালি পানীৰেও বনাব পাৰে, তেনেকুৱা একো কথা নাই। আৰু গাখীৰ দি মই মিশ্ৰণখিনি মিলাই ল'ম। আৰু পিঠাগুড়িৰ লগত কথা, আপোনালোকৰ পানী কিমান লাগে। মোৰ 2 কাপ পানীৰে হৈ গৈছে। পিঠাগুড়িখিনি যদি শুকান হয় তেনেহ'লে পানীটো অলপ বেছি লাগিব আৰু কেঁচা পিঠাগুড়ি হ'লে পানীটো অলপ কম ল'ব। গতিকে আপোনালোকে জোখমতে সেইটো চাই ল'ব। মোৰ 2 কাপ পানীৰে হৈ গৈছে, মানে গাখীৰ পানী দুটাই দিছোঁ, গতিকে 2 কাপেৰে হৈ গৈছে। আৰু এয়া অলপ পানী দি মই মিশ্ৰণখিনি ভালদৰে তৈয়াৰ কৰি ল'ম। এয়া চাওক, মই এনেকুৱা ধৰণৰ কৰি লৈছোঁ। আৰু বেছি ডাঠ হ'বলৈ নিদিব, ডাঠ হ'লে পিঠাটো বনাবলৈ ভাল নহ'ব আৰু মিহি। আৰু সেইফালে মই এখন টাৱা বহাই দিছোঁ। টাৱাখন বহাই দি অকণমান তেল দি দিছোঁ 1 চামুচমান আৰু দি মিশ্ৰণখিনি দি দিছোঁ মই তাত। মিশ্ৰণখিনি দি চাব যাতে জুইৰ ফ্লেমটো কমোৱা থাকে আৰু এনেকৈ ঘূৰাই দিছোঁ। আৰু ঘূৰাই দিয়াৰ পিছত অলপমান ছাইডৰ ফালে শুকান হৈ আহিছে। এইখিনিতে মই নাৰিকলৰ মিশ্ৰণখিনি দি দিছোঁ আৰু যেতিয়া ওপৰৰ গোটেইখিনি শুকাই যাব সেইখিনি সময়তে ছাইডৰ পৰা অকণমান উঠিও আহিব, তেতিয়াতে এইখিনি ধুনীয়াকৈ ৰোল কৰি দিব। আৰু এনেকৈ অলপ ৰোল কৰি চেপেটা কৰি ল'লোঁ। আৰু এনেদৰে আমি বাকী পিঠাকেইখনো বনাই ল'ম। আপোনালোকে ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। পিঠাকেইখন ঠাণ্ডা হ'লেও বহুত টেষ্টি হয় খাবলৈ আৰু বেছিদিন ৰাখিব নোৱাৰি, যিহেতু মই এইখিনিয়ে বনালোঁ। আৰু আমি খাইছোঁ সন্ধিয়া চাহৰ লগত। আৰু এয়া এখন কাটি দেখাই দিছোঁ, ইমান ধুনীয়া হৈছে ভিতৰৰ ফালে ষ্টাফিংটো। আৰু ৰেচিপিটো কেনেকুৱা পালে জনাব। লগ পাম নেক্সট এটা ব্লগত। আজিলৈ ৰাখিছোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু থকা বেল আইকনটো দবাই দিব। লগ পাম নেক্সট এটা ৰেচিপি।